বলক আজি এখন টেষ্টি ইউনিক আৰু একেবাৰে ইজি এখন আলু তৰকাৰী বনাওঁ আসলতে টিফিনত নিবলৈ কাৰণে বনাই আছোঁ ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ কেৰাহীটোতে তেল দিলোঁ দি টুকুৰা টুকুৰকৈ কাটিলোঁ আলুখিনি অকণমান ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'লোঁ এইখিনি নমাই পেলাই একেখিনি তেলতে এতিয়া মই কেইটামান গোটা জিৰা দি দিছোঁ নহৰু গিটাহত থেতেলিয়াহে দিছোঁ কেইফুটামান দিছোঁ আৰু একদম মিহি মিহিকৈ কাটি লৈছোঁ পিঁয়াজ সেইখিনি দি দিলোঁ আৰু আদাটো এক্সট্ৰাকৈ মই থেতেলিয়াই পিনি দি দিছোঁ আৰু এই পানীখিনিতে জিৰা ধনিয়া অকণমান মিক্স কৰি দিছিলোঁ লগতে অলপ হালধিও দিছিলোঁ দি সেইখিনি ভালদৰে পানীখিনি শুকাই যোৱালৈকে ভাজি নিমখ অকণমান দি আলুখিনিও দি অলপ সময় ভাজি ল'লোঁ তাৰপিছত অকণকৈ পানী ঢালি 2-3 বাৰমান তেনেকৈ বনাই ল'লোঁ তাৰপাছত একেবাৰে জোলৰ কাৰণে মানে থপথপীয়া বনাম একেবাৰে জোল নহয় সিমানটো জোখতে পানীকণ দি আলুখিনি সিজি যোৱালৈকে বনাই ল'লোঁ বিৰাট টেষ্টি হয় খাবলৈ এবাৰ খাই চাবচোন আপোনালোকেও এনেকৈ আৰু আজি বনাই আছোঁ ট্ৰায়েংগল পৰঠা তো এই ভাজটো গম পালে কেনেকৈ দিছোঁ টিফিনটো বান্ধি ল'লোঁ আৰু তাৰপিছত অফিচলৈ যাবলৈ বুলি ৰেডি হ'লোঁ বাই